হেল্ল' দোস্ত, আজি মই খেল এটা পাতিছোঁ, বুজিলেনে? খেলটোত আপোনাৰ এনেকুৱা ধৰণৰ খেল আপোনালোকক দেখালে আচৰিত খাব। যিহেতু আমাৰ ওচৰত বস্তু এটা আছে 1.5 কুইণ্টেল ওজন। আমাৰ মাজত আপোনাৰ 4-5জন প্ৰতিযোগী আহিছে। যদি তেওঁলোকে সেইটো দাঙিবলৈ পাৰে তেনেহ'লে তেওঁলোকক কি ইনাম দিম আপোনালোকক দেখাই আছোঁ। গাইজ, প্ৰতিযোগীসকলৰ নাম ক'ব বিচাৰিছোঁ মই। যেনে প্ৰথমটোৰ নাম হ'ল জন চিনা, আকৌ 2 নম্বৰটোৰ নাম হ'ল বাল্লাল দেৱ, 3 নম্বৰটো হ'ল আকৌ আপোনাৰ কাটাব্বা। তাৰপিছত কি জানেনে? লাষ্টৰটো নাম শুনিব নেকি? শুনে যদি আপোনালোকে আচৰিত পাব, বাহুবালি। এতিয়া গাইজ আপোনালোকক মই খেলটো দেখাব বিচাৰিছোঁ। আহক গাইজ চাই লওক। এইটো চাওক গাইজ, এই কুন্দাটো এইটো কি আছিলে ৰ'ব দেই, কিবা এটা বস্তু আছিলে এইটো গাইজ। কুন্দাৰ নিচিনা ভাবক, কুন্দাই। এই কুন্দাটো আপোনাৰ মিনিমাম 1.5 কুইণ্টেল ওজন হ'ব, বুজিলে গাইজ? এই কুন্দাটো যোনে পাৰিব তেওঁৰ ইনাম দেখাই দিছোঁ গাইজ। এইটো এটা চেমচাং মোবাইল, যাৰ দাম হ'ল 25,000। আৰু এটা গাইজ এয়া টকা 4,000 আছে গাইজ, ইয়াত চাই লওক। 4,000 টকা, এই 4,000 টকা ইনাম দিয়া হ'ব গাইজ, যোনে দাঙিব পাৰিব। এতিয়া দেৰি নকৰাকৈ খেলটো ষ্টাৰ্ট কৰোঁ নেকি গাইজ? তেনেহ'লে ব'লক খেলটো ষ্টাৰ্ট কৰোঁ। আমাৰ এতিয়া প্ৰথম প্ৰতিযোগী আহিব, যাৰ নাম হ'ল জন চিনা। চবেই হাত তালি মাৰক। আহক এতিয়া আমাৰ জন চিনা, আহক। ক'ত আছে জন চিনা? জন চিনা আহক, আহি পিনে চাওঁ আপোনাৰ শক্তি কিমান। যাওক আপোনালোকে চাই থাকক গাইজ, চাই থাকক খেলটো পাৰে নে নাই গাইজ। ডাঙক পাইছে, 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 ডাঙক পাইছে, 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 পাইছে। আমাৰ জন চিনা, মোৰ এনেকুৱা লাগিছে হাৰ মানিলে। জন চিনা পাৰিব না আপুনি? আমাৰ জন চিনা হাৰ মানি গ'ল। এতিয়া আপোনালোকে দেখিলেই আমাৰ কোন হাৰিছিলে। এতিয়া জন চিনা ন। এতিয়া আপোনালোকে চাব আমাৰ কোন আহিব জানেনে? বাল্লাল দেৱ। আপোনালোকে বাল্লাল দেৱক চাবলৈ এক্সাইটেড হৈছে নে? চাওক আমাৰ বাল্লাল দেৱ কেনেকুৱা, ঠিক আছে? তেওঁৰ শক্তি চাম আমি এতিয়া। চাওক বাল্লাল দেৱ আমাৰ আহি আছে। আহক বাল্লাল দেৱ, আহক। আপুনি পাৰিব না বাল্লাল দেৱ? আপুনি চেষ্টা কৰক, চেষ্টা কৰক, পাৰিব, পাৰিব। বাল্লাল দেৱ চাওক বহুত দাঙি দিলে। আমাৰ জন চিনাতকৈ শক্তি বেছি আছে। পাৰিব না আপুনি? এই আমাৰ বাল্লাল দেৱ হাৰ মানি গ'ল গাইজ। এতিয়া কি কৰোঁ গাইজ কওক? নাপাব তো এতিয়া চাওক আমাৰ কাটাব্বাৰ শক্তি, ঠিক আছে? কাটাব্বা জলদি জলদি আহক, আপোনাৰ শক্তি দেখক। কাটাব্বা আহক, কেমেৰামেন কাম হিয়াৰ। এতিয়া চাওক আমাৰ কাটাব্বাও দেখিলে হাৰ মানি গৈছে। এতিয়া কি ক'ম আৰু এজন আছে যাৰ নাম হ'ল বাহুবলী। এতিয়া আপোনালোকক দেখাম আমাৰ বাহুবলীৰ শক্তি। এতিয়া চাবলৈ আপোনালোকে সাজু হৈ থাকক। 3জন হাৰি গ'ল, জন চিনা, কাটাব্বা আৰু কি আছিলে বাল্লাল দেৱ। এতিয়া আপোনালোক চাওক, এতিয়া আমাৰ আহি আছে কোন জানেনে? বাহুবলী, জিচকা নাম হে বাহুবলী। এতিয়া আমাৰ বাহুবলীক চাবলৈ আপোনালোকে ৰেডি হৈ থাকক। তো এতিয়া আমাৰ আহক বাহুবলী, জলদি জলদি আহক, আপোনাৰ শক্তি চাম এতিয়া। আহক, আপোনাৰ ওপৰতে ভৰসা। আহক, এই আমাৰ বাহুবলী দেখিছে আহি পাই গ'ল। এতিয়া আমাৰ বাহুবলীক চাম। বাহুবলী কি খাইছে আপুনি? আমাৰ বাহুবলী চিখৰ খাই লৈছে। এইটো আমাৰ বাহুবলীৰ বোলে এনাৰ্জি। চাম এনাৰ্জি খোৱাৰ পিছত তেওঁৰ শক্তি। আমাৰ বাহুবলী ষ্টাৰ্ট কৰিছে। বাহুবলী দাঙি দিলে, দাঙি দিলে। বাহুবলী, বাহুবলী পাইছে, পাইছে, পাইছে। বাহুবলী, আমাৰ বাহুবলী পাইছে, পাইছে। বাহুবলী, বাহুবলী পাই গ'ল। আমাৰ বাহুবলীয়ে দেখিছে বহুত দাঙিছে। এতিয়া আমাৰ ষ্টেজত আহিব, আমাৰ মানে প্ৰতিযোগীসকলক ষ্টেজত মাতিম। তাৰপিছত ক'ম কোনে কিমান জিকিলে, কোনে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে গাইজ। এতিয়া চাওক মাতিছোঁ প্ৰথম আমাৰ যাৰ নাম হ'ল বাহুবলী, মহেন্দ্ৰ বাহুবলী। ষ্টেজত আহক আপুনি প্লিজ, জলদি জলদি আহক। এতিয়া আমাৰ বাহুবলী, এতিয়া আমাৰ দেখিছে বাহুবলী আহি পালে। এতিয়া আমাৰ আহিব কাটাব্বা। কাটাব্বা জলদি জলদি আহক ষ্টেজত। কাটাব্বা কৰি মাৰিব দেই গাইজ। এতিয়া আমাৰ আৰু এজন আছিলে বাল্লাল দেৱ। বাল্লাল দেৱটো উপস্থিত নাই, তেওঁ বোলে ভয়তে পলাই দিলে, কাৰণ নোৱাৰিলে, লাজ পাইছে। বাল্লাল দেৱৰ ইজ্জত গ'ল, সেইকাৰণে পলাই দিলে। এতিয়া আমাৰ লাষ্টত বাকী আছে এজন জন চিনা। এতিয়া জন চিনাক চাম। জন চিনা আহক, আপোনাকো ষ্টেজলৈ মতা হ'ল। গাইজ, এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ 3জনৰ বা বেছি কোনে পাৰিলে আপোনালোকতো নিশ্চয় দেখিছে। এতিয়া তাৰ মাজত আমাৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে এজন। এতিয়া আমাৰ প্ৰথম পুৰস্কাৰ কোনে পাইছে?
প্ৰথম পুৰস্কাৰে আছে, ছেকেণ্ড পুৰস্কাৰটো নাই। চ' কৈ দিছোঁ প্ৰথম পুৰস্কাৰ, মানে পুৰস্কাৰ যোনে পাইছে তেওঁক এতিয়া দেখাব বিচাৰিছোঁ। চাই থাকক আপোনালোকে। ত' মই মাইকটো থৈ লওঁ। বাছ এতিয়া আপোনাৰ পুৰস্কাৰৰ কাৰণে ক'ব বিচাৰিছোঁ কোনে পাইছে। আপোনালোকতো ভিডিঅ'ত দেখিছেই চাগে নিশ্চয় যে কোনে কোনে জিকিলে বা কোনে কিমান দাঙিলে। এতিয়া তোমাৰ কি সন্দেহ হৈছে? তুমি জিকিলা নে বাহুবলী আপুনি জিকিলে? এতিয়া কি সন্দেহ হৈছে আপোনালোকক? মনে মনে ছাৰ আপুনি নাজানে, আপুনি জিকিলে ভাবিছে নিজকে। তো এতিয়া মই ক'ব বিচাৰিছোঁ কোন জিকিলে। 1 2 3 4 আমাৰ বাহুবলী জিকিলে, আমাৰ বাহুবলী বিজয়। এতিয়া পুৰস্কাৰটো দিবলৈ ৰেডি হৈছোঁ। তো আপোনালোকে চাওক, এতিয়া পুৰস্কাৰটো দিম। আপোনালোকক যিটো কথা কৈছিলোঁ যে এটা চেমচাঙৰ ফোন দিম যাৰ ৰেট হ'ল 25,000 আৰু টকা কিমান কৈছিলোঁ আপোনালোকেতো জানেই, 4,000 টকা। এতিয়া 4,000 টকা দিম। এতিয়া চাওক গাইছ, আপোনালোকৰ মুখৰ আগতে দিছোঁ। এইটো লোৱা তোমাৰ পুৰস্কাৰ। আত্মবাদী মাৰক। তো গাইছ, আজি খেলটো চাই কেনেকুৱা লাগিলে? যদি ভাল লাগিলে কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা খেল যদি আৰু লাগে ক'ব, আমি নিশ্চয় নেক্সট পাৰ্টত আকৌ আনিম। তো আজিৰ কাৰণে ইমানটোৱে গাইছ।